কাৰ্বি নিমছো চিংথুৰ আছং অৰ্থাৎ প্ৰগতিশীল কাৰ্বি নাৰী সন্থাৰ যোৱা 1 তাৰিখে আমি অধিৱেশন সম্পন্ন হৈছে আৰু 1 তাৰিখে প্ৰেছিডেণ্ট সভানেত্ৰী চুকুৰি ৰংকাল্পীক দায়িত্ব দিয়া হৈছে আৰু জেনেৰেল ছেক্ৰেটাৰী প্ৰতিমা কৃষিক অৰ্থাৎ মুখেই দায়িত্ব দিছে। কিন্তু যোৱাকালি আমাৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকত আমাৰ দায়িত্ব এই ধৰণে আছে যে প্ৰেছিডেণ্ট চুকুৰি ৰংকাল্পী, ভাইচ প্ৰেছিডেণ্ট ৰেখা তেৰাংপী আৰু ভাইচ প্ৰেছিডেণ্ট ৰাণী তেৰনপি, জেনেৰেল ছেক্ৰেটাৰী প্ৰতিমা ইংহিপি, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী প্ৰিমা ৰংপিপি, পাব্লিচিটি ছেক্ৰেটাৰী হানৰি ফাংচুপি, ফাইনেন্স ছেক্ৰেটাৰী কাৰেং টকপিপি, অফিচ ছেক্ৰেটাৰী যুগ হানচিপি আৰু অৰ্গেনাইজিং ছেক্ৰেটাৰী প্ৰতিমা সিংৰাপি, বীণা ৰংপিপি, স্পক্স পাৰ্চন চিৰা বেদী। এই 11জনীয়া আমাৰ অফিচ বেয়াৰ্ছ আমি যোৱাকালি কেন্দ্ৰীয় সমিতিৰ বৈঠকত বাছনি কৰা হৈছে আৰু তেওঁলোকক লৈ বাকী আমি 25গৰাকী কেন্দ্ৰীয় সমিতি এটা ষ্ট্ৰেংথ আছে। আৰু আপোনালোকৰ জৰিয়তে এটাই মই আহ্বান কৰিব বিচাৰিছোঁ যে বৰ্তমান যিটো গোটেই কাৰ্বি আংলঙকে আদি কৰি নৰ্থ ইষ্ট আৰু গোটেই দেশৰ যিটো পৰিস্থিতি, বিশেষকৈ নাৰী নিৰ্যাতনৰ যি ঘটনা, এইবোৰ আজি চৰম সীমা অতিক্ৰম কৰিছে। ৰিচেণ্টলি যিটো নৰ্থ ইষ্ট এৰিয়াত আমাৰ মণিপুৰৰ যিটো সাংঘাতিক এটা ঘটনা ঘটি গ'ল, তাৰ আমি তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু আমি অতি শীঘ্ৰে মণিপুৰত এই ঘটনাৰ তদন্তৰ কাৰণে আমি তাত যোৱাৰ এটা পৰিকল্পনা আছে। গতিকে আমি তাত কি পাই আহিম সেইটো পিছত আপোনালোকক জনাম। আৰু আজি যিটো বৰ্তমান যিটো পৰিস্থিতি, আমি কাৰ্বি নিমছো চিংথুৰ আছং KNC কিছু লোকে মানে আমাক এটা ৰাইজৰ মাজত কিছুমান কনফিউজন এনেকৈ অনাও আমি দেখিছোঁ। কিন্তু KNC জন্মলগ্নৰে পৰা যিটো উদ্দেশ্য আগত ৰাখি নাৰী আন্দোলন, লগতে আমাৰ কাৰ্বি আংলঙৰ যিটো পাৰ্বত্য বৰ্তমান 3খন জিলাক সামৰি যিটো অট'নমাছ ষ্টেট আন্দোলনৰ যিটো গণ আন্দোলন আছে, এই গণ আন্দোলনত আমি আৰম্ভণিৰ পৰাই আমি একেলগে আমি কাম কৰি আহিছোঁ আৰু তাৰ লগতে নাৰী বিৰুদ্ধে যিবিলাক নেকি যি ভায়লেন্স, মানে নাৰী নিৰ্যাতনৰ যি প্ৰশ্ন, এই প্ৰশ্নক লৈ আমি আৰম্ভণিৰ পৰা আমি মাত মাতি আহিছোঁ আৰু বিশেষকৈ যি নাৰীসকলৰ যি ৰাজনৈতিক অধিকাৰ, এই ৰাজনৈতিক অধিকাৰৰ কাৰণে আমি মাত মাতি আহিছোঁ। আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে KNC লিডাৰশ্বিপত প্ৰথমবাৰৰ কাৰণে কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলত প্ৰথমবাৰ MAC আৰু প্ৰথমগৰাকী MAC আমাৰ KNC লিডাৰশ্বিপৰ পৰাই হামৰেং সমষ্টিৰ পৰা কামন ইংটিপিক নিৰ্বাচিত কৰি অনা হৈছে আৰু তেখেতক আমাৰ CPMLৰ যিটো কাউন্সিলৰ যি ক্ষমতাত আছিলে, সেইটো সময়ত প্ৰথমবাৰৰ কাৰণে মহিলা কাৰ্যবাহী সদস্য হিচাপে নিয়োগ কৰা হৈছে আৰু লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি মহিলা আয়োগ উইমেন কমিশ্যনতো তেখেতকে চেয়াৰপাৰ্চন হিচাপে ৰখা হৈছে। তাৰ পিছতহে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ পাৰ্টীয়ে হওক বা বৰ্তমান BJP পাৰ্টী, তেওঁলোকেও পিছত মহিলাসকলক 33% নহ'লেও এটলিষ্ট এটা চিম্বলিক হ'লেও মহিলাসকলক প্ৰাৰ্থিত্ব দিয়া আমি দেখিবলৈ পাইছোঁ। নাৰী সমাজক আগবঢ়াই নিয়াৰ স্বাৰ্থত KNCৰ অৰিহণা আমি নুই কৰিব নোৱাৰি আৰু তাৰ লগে লগে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মহিলাসকলক আমি একত্ৰিত কৰিবলৈ, আৰু মহিলা সমস্যা যিহেতু একে, কাৰ্বি আৰু অনা কাৰ্বি মহিলাৰো সমস্যা একে, গতিকে আদাৰ্ছ যিবিলাক জাতি জনগোষ্ঠী মহিলাসকলৰ সমস্যা সমাধানৰ কাৰণে আমি ইয়াত আইপাৰ লগতে আমি একেলগে কাম কৰি আহিছোঁ। আৰু এইটো নতুন কথা নহয়, এইটো 93-94ৰ পৰা আৰম্ভ হৈছে। গতিকে কিছুমানে এটা যিটো ব্লেম দিব বিচৰাটো এইটো দোকান মিছা। এইটো আনডিভাইডেড সময়ত KNC আৰু আইপাৰ লগত যিটো সম্বন্ধ বৰ্তমানেও আছে আৰু পাৰ্টীৰ লগত যিহেতু সম্বন্ধ সেইটোও আছে, কাৰণ যিটো পাৰ্টীয়ে নেকি নাৰী সমাজক আগবঢ়াই নিয়াৰ স্বাৰ্থত তেওঁলোকে আৰম্ভণিৰ পৰা যিটো চিন্তা কৰি আহিছে, সেইমতে বৰ্তমানো আছোঁ। আৰু কাৰ্বি আংলঙত প্ৰথমবাৰৰ কাৰণে মহিলাক সাংসদ টিকেট দিয়াও আজি CPML পাৰ্টীয়ে সেইখিনি দিছে।